এজন নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰই কিতাপৰ পৰিৱৰ্তে হাতত তুলি ল'লে হেণ্ডগান অথবা বন্দুক। নিজৰ ককা আইতা, স্কুলৰ শিক্ষক, ছাত্ৰকে ধৰি মুঠ ৮জন লোকক গুলীয়াই হত্যা কৰিলে নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকীয়ে। এই ভয়াৱহ ঘটনা সংঘটিত হৈছে থাইলেণ্ডত। ছাত্ৰজনে প্ৰথমে নিজৰ ককাকৰ 9mm হেণ্ডগানটো লৈ নিজৰে ককাক আইতাকক গুলীয়াই হত্যা কৰে আৰু তাৰ পাছত তেওঁ দেশৰ ৰাজধানী বেংককৰ উত্তৰত অৱস্থিত নিজৰ বিদ্যালয়লৈ গৈ গুলীচালনা আৰম্ভ কৰে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে বন্দুকৰ গুলীৰ শব্দ হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে শ্ৰেণীকোঠাত আত্মগোপন কৰে। অলপ পাছতে আৰক্ষীয়ে দুৱাৰত টুকুৰিয়াই তেওঁলোকক নিৰাপদে উদ্ধাৰ কৰে আৰু এই ঘটনাই বিদ্যালয়ত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে। ৰাজধানী বেংককৰ সমীপৰ দেৱশ্ৰীন নন্থাবুৰী স্কুলত সংঘটিত হৈছিল এই ঘটনা। সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছত প্ৰকাশিত এক বাতৰি অনুসৰি 14 বছৰীয়া ছাত্ৰজনৰ গুলীত 8জন লোকৰ মৃত্যু হয়, লগতে 23জনকৈ লোক আহত হয় আৰু ইয়াৰ পাছতে 14 বছৰীয়া ছাত্ৰজনে নিজকে শেষ কৰি দিয়ে বুলিও বাতৰিটোত প্ৰকাশ পাইছে। কিন্তু কিয় এই 14 বছৰীয়া ছাত্ৰজনে এই ঘটনা সংঘটিত কৰিলে? ইয়াৰ আঁৰত ছাত্ৰজনৰ উদ্দেশ্য কি আছিল? যদিও বা তেওঁৰ উদ্দেশ্য সন্দৰ্ভত কোনো স্পষ্ট তথ্য লাভ কৰা নাযায়, কিন্তু আৰক্ষীয়ে জনোৱা মতে ছাত্ৰজনে এনে ঘটনা সংঘটিত কৰাৰ কেইটামান সম্ভাৱ্য কাৰণ হৈছে এনেধৰণৰ: অধ্যয়ন আৰু পৰীক্ষাৰ অত্যধিক মানসিক চাপ। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী অনুতিন চাৰ্ণভিৰাকুলাৰ মতে ছাত্ৰজনৰ পঢ়াৰ বাবে যথেষ্ট মানসিক চাপত ভুগি আছিল। তদুপৰি তেওঁৰ ঘনিষ্ঠ বন্ধুসকলেও আৰক্ষীক জনাইছে যে তেওঁ কিছুদিন ধৰি অনবৰতে পঢ়া শুনাৰ চাপৰ কথা বন্ধুবৰ্গক অৱগত কৰি আহিছিল। আনহাতে এপ্ৰিল মাহত অনুষ্ঠিত হোৱা সংক্ৰান্ত উৎসৱৰ পিছতেই থাইলেণ্ডত পৰম্পৰাগতভাৱে নৱবৰ্ষ আৰম্ভ হয় আৰু তেনে সময়তে কিশোৰগৰাকীয়ে অৰ্থাৎ এই ছাত্ৰজনে বন্দুকৰ ফটো পোষ্ট কৰিছিল আৰু সেই হেণ্ডগানটোৰ অনুমতি পত্ৰ আছে, অৰ্থাৎ বৈধ বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যেই মন্তব্য কৰিছে। সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছত প্ৰকাশিত আন এটা বাতৰি অনুসৰি ছাত্ৰজনে স্কুলত ক্লাছ কৰাৰ পাছত অৰ্থাৎ ছুটিৰ সময়ত টিউচন বা কোচিং ক্লাছত অংশগ্ৰহণ কৰিছিল আৰু দিনটোৰ শেষত তথা মাজনিশালৈকে শ্বুটিং গেম খেলি ভাল পাইছিল ছাত্ৰজনে। আনহাতে ছাত্ৰজন বৰ নীৰৱ আছিল। তেওঁ তুলনামূলকভাৱে আনৰ লগত বৰ মিলা প্ৰীতিৰে থকা নাছিল আৰু শিক্ষাগতভাৱে যদি চাওঁ তেওঁ শৈক্ষিকভাৱেও এভাৰেজ আছিল, তুলনামূলকভাৱে যথেষ্ট ভাল বা বেয়া নাছিল। উল্লেখ্য যে যি অঞ্চলত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে সেই অঞ্চলত থাইলেণ্ডৰ ভিতৰতে সৰ্বাধিক সংখ্যক লোকৰ হাতত বন্দুক আছে আৰু অনুমান কৰা হৈছে যে সেই অঞ্চলত প্ৰায় 1 কোটি বন্দুক আছে, অৰ্থাৎ প্ৰায় প্ৰতি 7জন লোকৰ বিপৰীতে এটা বন্দুক আছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও 2022 চনতো এনে এক ভয়াৱহ ঘটনা সংঘটিত হৈছিল। বন্দুক আৰু চোকা অস্ত্ৰ লৈ এজন প্ৰাক্তন আৰক্ষী বিষয়াই দেশখনৰ উত্তৰাঞ্চলৰ এখন স্কুলত প্ৰৱেশ কৰি 24টাকৈ শিশু আৰু 12জন ব্যক্তিক হত্যা কৰিছিল। কিন্তু বাতৰিত প্ৰকাশিত তথ্য অনুসৰি শেহতীয়া এই ঘটনাই 2022 চনৰ সেই ঘটনাকো পিছ পেলালে। বিবিচিত প্ৰকাশিত এক বাতৰি অনুসৰি পিতৃ মাতৃৰ বিবাহ বিচ্ছেদ হোৱাৰ বাবে ছাত্ৰজনে নিজৰ ককা আইতাকৰ সৈতে বসবাস কৰি আহিছিল আৰু বিবিচিত প্ৰকাশিত বাতৰি অনুসৰি তেওঁৰ আইতাক এগৰাকী শিক্ষয়িত্ৰী আছিল আৰু সেয়েহে স্বাভাৱিকভাৱেই ছাত্ৰগৰাকীৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত অতি কঠোৰ আছিল আইতাগৰাকী আৰু এই হেঁচাত তেওঁ ঘৰতে ককাক আইতাকক গুলীয়াই শেষ কৰা বুলিও এক অনুমান কৰা হৈছে। আন এটা সম্ভাৱ্য কাৰণ হৈছে ভিডিঅ' গেমৰ প্ৰভাৱ। উপ গৃহমন্ত্ৰীয়ে কয় যে আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ছাত্ৰজনে ভিডিঅ' গেম খেলি ভাল পাইছিল। গেমৰ কোনো টাস্ক পূৰণৰ বাবেই এনে ঘটনা সংঘটিত কৰাৰ থল থাকিব পাৰে। অৱশ্যে এতিয়াও ইয়াৰ তদন্ত চলি আছে বা অব্যাহত আছে, গতিকে সাৱধান হওক। আপোনাৰ সন্তানটিও যদি ভিডিঅ' গেম খেলে তেন্তে সাৱধান হওক। সন্তানটিক মোবাইল হাতত দি আপোনাৰ দৃষ্টি নিবদ্ধ ৰাখক প্ৰতিপল প্ৰতি মুহূৰ্তত, অন্যথা ভিন্ন গেমৰ প্ৰতি আসক্ত হৈ অনাকাংক্ষিত বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি অথবা আপোনাৰ সন্তানটো। গতিকে পিতৃ মাতৃ এই ক্ষেত্ৰত সজাগ হোৱাটো অত্যন্ত প্ৰয়োজন। গতিকে এনেবোৰ ঘটনাৰ পৰা আমি আচলতে শিক্ষা ল'ব লাগে। আমাৰ প্ৰতিগৰাকী পিতৃ মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি দায়বদ্ধ হ'ব লাগে। নিজৰ সন্তানৰ হাতত মোবাইলটো দি আঁতৰি যাব নালাগে। আচলতে কি কৰিছে তেওঁলোকে দিনটো কি কৰি থাকে, ভিডিঅ' গেমৰ প্ৰতি আসক্ত হৈ পৰিছে নেকি বা অত্যধিক মোবাইলত ব্যস্ত হৈ থাকে নেকি, এই দিশবোৰ আচলতে আমি লক্ষ্য কৰিব লাগে যিমান পাৰোঁ। আৰু পৰাপক্ষত যদিহে তেনে কোনো ধৰণৰ মানসিক চাপ শিশুৰ পঢ়াৰ ক্ষেত্ৰতে হওক বা অন্য কাৰণতে হওক মানসিক চাপৰ প্ৰভাৱ পৰা দেখা যায় বা আপুনি লক্ষ্য কৰে, আপোনাৰ মনে কয় অনুমান হয়, তেন্তে নিৰ্দিষ্ট বিভাগীয় বিশেষজ্ঞক দেখুওৱাটো নিশ্চয় প্ৰয়োজন।
আজি এই ভিডিঅ'টোৰ পৰা ইমানটো মই বিদায় মাগিছোঁ আৰু আশা কৰিছোঁ যিহেতু ভিডিঅ'টো শেষলৈ চালে সদায় কোৱাৰ দৰেই ভূত ভৱিষ্যতৰ কথা নাজানো বৰ্তমান সময় উপভোগ কৰক আৰু বৰ্তমানটো আপোনাৰ সদায় ভাল হৈ থাকক তাকেই কামনা কৰিছোঁ আৰু তাকেই কামনা কৰি আজি এই ভিডিঅ'টোৰ পৰা মই কলপাৰাজ দেখাই বিদায় মাগিছোঁ ধন্যবাদ।